যাবলা মালটো দেখোন ঠিকে আছে। ইয়াত প্ৰেং ভিডিঅ' এটা কৰিব পৰা যায়। মাকা কৰি দিওঁ ন খাৰ খোৱা। মানে মোৰ লগৰটো বেমাৰ এটা আছে মানে তাক বোলো কৈছো মাজে মাজে দৰা পাতিবিলাক খাই থাকিবি বুলি। তু সমঝা? নাই এনে সৰু সুৰা বেমাৰ এটা আছে আৰু। পিছে তোমাৰ নামটো? জবলা তোৰ নামটো আৰু এই নামটো দেখোন মিলিছে। তোৰ নাম জবলা ইয়াৰ নাম ডাবলি। মাকা একদম মিলি গৈছে। মাল পটোৱাহে কথা আৰু। তুমিও যে আৰু খাৰ খোৱা কি বোন যে ভাবি নথকা দেই। जबला एक गुली में 2 शिकार बना दो कला जो होगा होगा। পিছে তোমাৰ ঘৰটো? মোৰ ঘৰটো জাকৈ চুকত। পিছে তোমালোকৰ ঘৰটো? আমাৰ ঘৰটো পেলামৰা। अभी मजा आएगा ना भिड़ो। পিছে তুমি ইয়াত কিবা কৰা নেকি? হয় নেকি? ঐ খাৰ খোৱা কথা পাতিলে ওলাই থাকিব প্ৰেং ভিডিঅ'টো বনাই দিওঁ দিয়া। তুমি যে অথনি সুধিছিলা লগৰজন কি বেমাৰ বুলি, লগৰজনৰ মানে কুকুৰে কামোৰা বেমাৰ আছে, মাজে মাজে মানে উকাই থাকে। ঐ জগলা দে ভোক ভোক। ভয় কৰিব নালাগে, তোমাৰ লগত আমি প্ৰেং ভিডিঅ' কৰি আছিলো। যদিহে আমাৰ প্ৰেং ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব ইউটিউবত আৰু ছাবস্ক্ৰাইব কৰিব। জয় অসম জয় জুবিন দা। আৰু আপোনালোকৰ এনেকুৱা কমিটি ভিডিঅ' যদি পাবলৈ হয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ সকলোৱে ভালে থাকক। জয় জুবিন দা জয় অসম।